আপোনালোকে জানেনে ওডিআই ক্ৰিকেটৰ ইতিহাসত প্ৰথম ছয় কোনে কোবাইছিল? বৰ্তমান চলি আছে এদিনীয়া বিশ্বকাপ। সুন্দৰ খেল প্ৰদৰ্শন কৰিছে টীম ইণ্ডিয়াই। ক্ৰিকেট জ্বৰত আক্ৰান্ত সকলো। বিশ্বকাপৰ মাজতে ক্ৰিকেটৰ নানা সাধাৰণ জ্ঞান বা ৰেকৰ্ডক লৈ জনাৰ কৌতূহলো থাকে বহুতৰ। এই প্ৰতিবেদনত তেনে এটা প্ৰশ্ন তুলি ধৰা হৈছে আপোনালোকৰ বাবে। ক্ৰিকেটৰ বহু ৰেকৰ্ডৰ বিষয়ে আমি জানো, কিন্তু আপোনালোকে জানেনে এদিনীয়া ক্ৰিকেটৰ ইতিহাসত প্ৰথম ছয় কোনে মাৰিছিল? এই প্ৰশ্নৰ উত্তৰ হয়তো বহুতে জানে, বহুতে নাজানে। 1971 চনৰ 5 জানুৱাৰীত আয়োজিত হৈছিল প্ৰথম আন্তৰ্জাতিক এদিনীয়া মেচ। মুখামুখি হৈছিল দুই যুঁজোদান প্ৰতিপক্ষ অষ্ট্ৰেলিয়া আৰু ইংলেণ্ড। এই ঐতিহাসিক মেচখন অনুষ্ঠিত হৈছিল মেলবৰ্ণত। প্ৰথম আন্তৰ্জাতিক এদিনীয়া মেচতে প্ৰথম ছয়ৰ সাক্ষী হৈছিল দৰ্শকসকল। ওডিআই ক্ৰিকেটৰ প্ৰথম ছয় কোবাই ইতিহাসৰ পাতত নাম লিপিবদ্ধ কৰিছিল অষ্ট্ৰেলিয়াৰ প্ৰাক্তন মহাতাৰকা ইয়ান চেপেলে। ইংলেণ্ডৰ ইলিংৱৰ্থৰ বলত আন্তৰ্জাতিক ক্ৰিকেটৰ প্ৰথম বাউণ্ডাৰী পাৰ কৰিছিল ইয়ান চেপেলে। এই কৃতিত্ব চিৰকাল জিলিকি থাকিব ক্ৰিকেট ইতিহাসত।